guys, welcome to my channel. So, আজি আহাৰ গছা অপমা ভিডিঅ'টো ষ্টাৰ্ট কৰিছো দেই। এয়া চাওক বিহু কাৰণে কিমান কষ্ট কৰিব লাগে আছে দেখিছে। তেও মানে গাঁৱৰ ৰাইজে কয় পইচা মাৰি পেলাই খাওঁ বুলি। বহুত দুখ লাগে মানে আৰু তলত বহি আছে ৰাইজ। চ' মানে মোৰ ড্ৰেছটো চাব দেই কি পিন্ধাইছোঁ। এয়া চাওক লং পেণ্ট টি চাৰ্ট ঘড়ী চব লগাইছোঁ। 4টা বজাৰ পৰা আছে বিহু। চ' এতিয়া কেইটা বাজিছে এয়া চাওক 2:57 হ'লেই 2:57 হৈছে। চ' মানে আধা ঘণ্টাত আমি তাৰ পাবগৈ লাগিব 3:30 বাজিব। চ' তাৰপিছত গা পা ধুই চবেই ওলাই আহিব লাগিব ন বিহু কাৰণে। ত' চাই আজি বিহু দেখুৱাম মুকলি বিহু। আগতে মানে কি হয় আহৰ গছৰ তলত বিহু পাতে। আহাৰ গছৰ তলত বিহু পাতে। চ' আজিকালিতো আমাৰ মানে বিহু মঞ্চবিলাক বেলেগ জেগাত হয় ন, আহাৰ গছৰ তলত নাপাতে। চ' আহাৰ গছৰ দানি এটা লাগে মানে আমি পুতি ল'ম। পুতি লৈ পেলাই তাতে মুকলি বিহু মানে আৰম্ভ কৰা হ'ব আৰু। ত' চাই থাকক ভিডিঅ'টো। আমাৰ পথাৰ মুকলি অঞ্চলো দেখুৱাইছোঁ চাওক আপোনালোকক। এই লক্ষ্য ভিন্ন পুপচিদা বিজুদা মানে চব আছে আমাৰ তলতে দেই। ঠিক আছে এয়া বিজুদাই হাই কৰিছে। পুপচিদা কিবা এটা কৈ দিয়ক। হে এয়া মানে আহিছে আৰু দেই সকলো। আমাৰ মানে হাহাকাৰ চলি আছে। আজি বিহু 4টা বজাৰ পৰা হ'ব। চ' এতিয়ালৈকে আমি দানি ৰুবই পৰা নাই। এয়া কাটি আছে। দেখিছে নহয় গম পাবই এইটো 100 ফুট আছোঁ ওপৰত। আৰু আমাৰ এইখন গাড়ীখন চাওক। এই গাড়ীখন মানে মই তলত লগাব দিছিলোঁ ডাইৰেক্ট দানিটো পোৱাকৈ। পুপচিদা মানে নক'লে আৰু এইটো কথাটো নকৰিলে কামটো। বুকুতে সাজি ললিবা দাখন ভাল নানিলোঁ মানে গাইজ। চ' সেইটো কাৰণে কাটা যোৱা নাই। বহুত কষ্ট হৈছে তাক কাটিবলৈ। তলৰ ৰাইজ ৰখিয়ে আছে বিহুৰ কাৰণে দেৰি হৈছে। চ' আৰু ইমান ওপৰত উঠিছে চাওক আমি। এই চাওক 50-60 ফুটমান ওপৰত উঠি আহিছোঁ মানে এডাল গছত। এইফালে যাম কেনেকৈ তলত মানে চিন্তা কৰিছোঁ। চ' যি কি নহওক চাই থাকক ভিডিঅ'টো। ভাল লাগে লাইক ছাবস্ক্ৰাইব কমেণ্ট কৰিব। মোৰ চেনেলত যোনে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব দেই। দেয়া তই খোলা আছে আৰু তো গাইজ এখন এটা দা আছে এখন তাত মোবাইল দেই। সি মানে নোৱাৰিলে। চ' লাষ্টত মই শেষ কৰি দিম আৰু। এয়া চাওক দুঘাহে দিলোঁ গ'লেই গৈ চাওক। অ' ভাই ওলাই গ'লে এইকেইটা চাওক। ত' মই কমপ্লিট কৰিলোঁ। এতিয়া নামি যাওঁ তললৈ ডাইৰেক্ট বিহুতলৈ দেখুৱাই আছোঁ গাইজ। উঠি বাৰু আহিলোঁ নামি যাম কেনেকৈ এতিয়া মানে। উঠি অহাত আহিলোঁ মানে এতিয়া নামি যাওঁ কেনেকৈ। এখন মোবাইলো আছে। চ' চাই থাকক মানে সেনেকৈয়ে নামি যাব পাৰোঁ নে নোৱাৰোঁ। চ' গাইজ মোবাইল পৰিলে মানে মোৰ আৰু কিনিব টকা নাই আৰু দেই। তথাপিও মানে আহিছোঁ কেনেকৈ লৈ। চাই থাকক নামি যাব চাহাব যদি নামি গ'লেই গছডালত মানে নামিবলৈ অলপ সুবিধা হয়। ঠাক আছেতো সেইটো কাৰণে। আধা পালোহি আৰু এইটো জেলি গৈ আছে। আৰু এখন মই ভৰিখন দিছোঁ। অ' ভাই মোবাইলটো সোমাব লাগিব। এখন নাই আমাৰ বিহু কাৰ্যকৰী সম্পাদক বিজুদা নমস্কাৰ কৰি দিয়ক। আৰু এয়া আমাৰ পুপচিদা মানে সাংস্কৃতিক সম্পাদক আৰু পুপচিদা নামটো বৰ্জমোহন ডেকা ন বৰা। ত' আৰু এয়া হ'ল লক্ষ্য ডেকা। এওঁ কি সম্পাদক নাজানো মই। খাদ্য বিভাগত মানে আৰু দেই। এতিয়া মানে গছ কাটি থাকিবলগীয়া হৈছে উপায় নাই। আৰু এয়া কি সম্পাদক নাজানো। এই কিবা এটা হয় আৰু সদস্য আৰু দেই। ই মানে ডেন্সৰ এক্সপাৰ্ট। মই আপোনাক দেখুৱাম সি নাচা আপোনালোকক চাই থাকিব। একদম গছৰ ওপৰত ডান্স দিয়ে মানে ইমান ওখ গছৰ ওপৰত সি ডান্স দিয়ে। গছ আহি পাই গ'লোঁ আৰু গামোচা বান্ধি ৰেডি। চাওক গাঁত খান্দি আছে পুতিব। 4টা বজাৰ পৰা বিহু আৰম্ভ হ'ব। এতিয়া বাজিলে কিমান 3:17 3:30 আহি পাম কৈছিলোঁ। সোনকালে আহি পাই গ'লোঁ। চ' এইখন আমাৰ বিহু মেইনখন মানে দেই। ইয়াতে বিহু হ'ব ৰেডি হৈ গ'ল আমাৰ ৰেডিমেড আহঁত গছ। চাই লওক আমি তাৰপৰা আনিছিলোঁ আপুনি ৰুই দিলোঁ। ইয়াতে এইডাল চাই লওক
মই যাবলৈ এতিয়া ওলালোঁ মানে ড্ৰেছ চেছ লগাই ল'লোঁ পূৰা ই ধুতি পিন্ধাই দিছে দেই মই ধুতি পিন্ধিব নাজানো নিজে এই চোনমণি এইটো চাওক মোৰ পিছফালে ক'তো এইটো চোনমণি চ' এই বিহু চাবহে যাব মানে কমেডিত মানে নাযায় কাম বন লাগিব নাযায় ইমান যে চ' মানে এতিয়া আমি যাওঁ দলীয় বিহু আহি ৰখি আছে আমি আদৰিব লাগে চ' চাই লওক বিহুটো ত' গাই সেয়া মানে তিনি বিহুৱাৰৰ আদৰি আনি আছোঁ এয়া ত' দেৰি হৈ গ'ল আজি বহুত মানে 6টা বজাৰ কথা আছিলে 7টা বাজিব 7টা হ'ল এতিয়া মানে আহিছে দেই চাই লওক এতিয়া বহুত সময় পাছত এতিয়া আহিবলগীয়া হৈছে উপায় নাই
ধন্যবাদ জনাইছোঁ নৱহাগী বিহু দল নগাঁও